তাৰমানে দ্বিতীয়তে মানে আমাৰ যিজন মানে এই চৰকাৰে মানে প্ৰমোদ বড়ো চৰকাৰৰ এই যিবিলাক কৰ্মকৰ্তা আছিল আমাৰ ধৰক এই ৰুদ্ৰ বসুমতাৰী তেওঁ আহি পেলাই চেকখন আমাৰ ৰাইজৰ মানুহ মাতি চেকখন মোৰ হাতত আৰু মোৰ লগত আৰু এজন মানুহ আছিল 2 লাখ টকাৰ চেক আছিল আমাৰ হাতত অৰ্পণ কৰিছিল। তাৰপিছত মই চেকখন কমিটিৰ মানুহে সভাপতি সম্পাদক আছে মই সিহঁতক মাতি চেকখন দি দিলোঁ। দিয়াৰ পিছত মানে সিহঁতে জইন একাউণ্ট খুলি চেকখন জমা দিছে। তাৰ কাৰণে আমি এই প্ৰমোদ বড়ো চৰকাৰৰ মানে ধন্যবাদো জনাইছোঁ যিহেতু আমাক মানে আমাৰ ইয়াত নহয় আৰু বহুত জেগাত এনেকুৱা 2 লাখ টকাৰ এই চেক অনুদান কৰিছে। তে এই চেকখন এতিয়া তেখেতৰে মানে দলীয় মানুহ বিলাল হুছেইন তেওঁ আমাৰ এইটো মছজিদৰে এই সম্পাদক তেওঁ মানে এই চেকখন যে মানে আনি একাউণ্টৰ পৰা এই বেছিমাৰি গ্ৰামীণ বিকাশ তাতে একাউণ্ট খোলা হৈছিল একাউণ্টৰ পৰা আনি 2 মাহমান পাৰ হৈ গ'ল মানে আমাক জনোৱা নাই। অথচ আনিছিল আনাৰ পিছত আমাক ৰাইজ মাতি ক'ব লাগিছিল পইচাটো তোমালোকে কৈছিলা যে ভুৱা চেক বুলি এতিয়াতো চেকটো পইচাটো ওলাই আনিলোঁ। আমাক ৰাইজ লৈ বহি পেলাই কামটো নিজে কৰক বা ৰাইজৰ দ্বাৰাই কৰক এটা পৰামৰ্শ আগবঢ়াব লাগিছিল আমাক ৰাইজ মাতি তে মাতা নাই। তাৰপিছত মানে চেকখন যেতিয়া ভাঙি পইচাটো আনিল আমি তেতিয়া গম পালোঁ। গম পোৱাৰ পিছত আমি অনুমানিক 2 মাহমান পিছত নৱেম্বৰৰ 5 তাৰিখত পইচাটো উদ্ধাৰ কৰিছে অৱগত কৰা নাই। তাৰপিছত মই যেতিয়া বাহিৰৰ পৰা খবৰটো পালোঁ বাহিৰা মানুহবিলাক কাম প্ৰকাশ কৰি আছে পইচাটো ওলাই আমি আহি আমাৰ প্ৰেচিডেণ্টক সুধিলোঁ। তেতিয়া আমি গম পালোঁ পইচাটো আগতেই উঠাই আনিছে। তাৰপিছত আমি মানে ৰাইজে মানে আলোচনা পাতিলোঁ। পাতাৰ পিছত এইটো মানে সোধা পোছা কৰা হ'ল। ফাৰ্ষ্টত মানে মাতা নাই। তাৰপিছত মানে আমাৰ চেয়াৰমেন প্ৰেচিডেণ্ট চাহাবে ফোন কৰিছে মোৰ সন্মুখতে আৰু 2জনমান মানুহ আছিল। কৈছে যে আমি এইবিলাক এতিয়া মাথা মাৰিব সময় নাই মই চিৰাজুলিত আছোঁ এতিয়া। তাৰপিছত জুমাবাৰৰ দিনা যেতিয়া আমাৰ মানুহ বহুত থাকিল তেতিয়া সি ফোন কৰিল। তাৰপিছত মানে ফোনটো কাটি দিছে কিবা কৈ পেলাই। তাৰপিছত আকৌ ফোন কৰিছে তেতিয়া কৈছে এইবিলাক দলীয় টকা দলৰ মানুহে দিছে এটা মানুহে ভোট দিয়া নাই। এইবিলাক আকৌ 2030 চনত আমি EPPL দলত জইন কৰাম তাৰপিছত টকাখিনি আমি দিম। এতিয়া আমি 1 টকাও নিদিওঁ। আৰু এইখিনি কথা এই মানে ৰেকৰ্ডিং কৰি ৰখা হৈছে। তাৰপিছত আমি বহুত মানুহৰ দ্বাৰা ধৰক মানে ইনডাইৰেক্টলি সোধা পোছা কৰা হৈছে পইচাটো নিদিয়ে আৰু মানে বেয়া বেয়া কথাও কৈছে এইটো আমি সংবাদ মাধ্যমত নকওঁ। তাৰপিছত আমি থানাৰ সহায় লৈছোঁ। আপোনালোকে থানাত যোৱাৰ আগত দলীয় যিসকল নেতৃত্ব আছে ৰুজু বৰুৱা হওক বা প্ৰমোদ বড়োই হওক তেওঁলোকক দলীয় নেতৃত্বক জনাইছে নে নাই? আমি জনাইছোঁ। আমি ৰাইজ 2খন গাড়ী লৈ পেলাই আমি প্ৰথম ৰুজুগ্ৰা বসুমতাৰী তাত গৈছিলোঁ। তেতিয়া এই বিলালৰে মানে দাদা আনোৱাৰ হুছেইন তেখেতৰ লগত আলোচনা পাতিলোঁ। তেখেতে আমাক ৰাইজ লগত লৈ তাতে গৈছিল আৰু তাতে যাই পেলাই কথাটো অৱগত কৰিছিল। আৰু ৰুজুগ্ৰা চাহাবেও কৈছে কি এইটো ৰাইজৰ এইটো এই কিহৰ দলৰ পইচা এইটো চৰকাৰী অনুদান এইটো মন্দিৰ মছজিদ এইবিলাক দিছে এইটো চৰকাৰী পইচা এইটো দলীয় পইচা নেকি তহঁতে এইবিলাক পইচাটো উঠাই লৈ কাম কৰ মই বিলালক মাতি কৈ দিম। পিছত আমি গম পাইছোঁ যে আৰু সিহঁতৰ দলীয় মানুহ কেইজনমান গৈছিল তাতে আকৌ 15 দিনৰ সময় আনিছিল। 15 দিনৰ ভিতৰত পিছত মানে কামটো কৰি দিম বুলি তাতে স্বীকাৰ হৈ আহিছিল। কিন্তু তথাপিও কৰা নাই। আমি বহুত দিন অপেক্ষা কৰিলোঁ তথাপিও। তাৰপিছত আমি এজাহাৰ দিছোঁ থানাত। এতিয়া আমি বিচাৰোঁ যে আমি পইচাটো আমি নাপালোঁ। গতিকে এইটো আমাৰতো কোনো পাৰ্চনেল পইচা নহয় চৰকাৰে অনুদান দিছে মছজিদৰ কাৰণে। গতিকে আমি নোপোৱাৰ কাৰণে আমি ৰাইজে আমি লালপুৰ থানাত এখন এজাহাৰ দিছিলোঁ আগতেই। এইটো এজাহাৰৰ কাৰণে আমি এতিয়া এই কেছখন ৰেজিষ্টাৰ কৰি দিবলৈ মই লালপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক মই অনুৰোধ জনাইছোঁ।